গাইজ মই আজি পথাৰত ফাৰ্ষ্ট টাইম ব্লগিং বনাই আছোঁ। চাই থাকোঁ আপোনালোকে কি কাম কৰে কি কাম নকৰে আপোনালোকে দেখাব সকলে আমি দাদাৰ পৰা এই গানটো অকণমান তুলিব লাগে পথাৰত এইটো যাম আপোনালোকে চাই থাকিব এইটো আপোনালোকক দেখাই আছোঁ। বহুত দিন ব্লগিং কৰা নাই ভিডিঅ' দিয়া নাই ইউটিউবত প্ৰথমবাৰ দি আছোঁ চাই থাকোঁ আপোনালোকে। সিহঁতৰে যাই আছোঁ আমি এতিয়া পালোঁ এইফালে ধান গাড়ী আছে সেইফালে আছে আৰু আহি পালোঁ এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে না একদম ফাৰ্ষ্ট টাইম ন পথাৰৰ মাজত ফাৰ্ষ্ট টাইম ব্লগ বনাই আছোঁ এতিয়া সদায় পাব আপোনালোকে ব্লগ চাই থাকিব। তো পিছলৈ আৰু দেখাই আছোঁ চাই থাকক। তো পাৰ্টনাৰ কেনেকুৱা লাগিছে? ভাল লাগছে না? দে 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 ঠিকে আছে দে ঠিকে আছে কৰিব লাগে আৰু এইপিনে আছে পুৰা আমাৰ গাঁৱত মানে সব ডেকা ল'ৰাই সব কাম কৰে একদম। পাৰ্টনাৰ কেনেকুৱা লাগিছে? বহুত ভাগৰ লাগিছে আজি বতা নাই ঘৰটো বন্ধ হৈ গৈছে সেইকাৰণে ৰেষ্ট কৰি কাম কৰি আছে এতিয়া। হয় হয় একদম আৰু বহুত আছে আপুনি সেইটো না দে দে গান এটা গান কৈ দিয়া গান নাজানো দিয়া এটাই কাম কৰি আছে না এটা মান জুবিনৰ দা কি গান গাব ৰে জুবিনদাৰ গান নাজানি আজি নাগাও দে চাপ সেইবিলাক আছে। তো গাইছ এতিয়া ললো জুচ একদম পুৰা নানো kita পুৰা কি ঠাণ্ডা খাই আছে মেংগো তো মেংগো আনিছো গৰমত খাই আছে এতিয়া পুৰা ঠাণ্ডা একদম পুৰা গৰমৰ দিনত বহুত পাল একদম বহুত কাম কৰিল কি মজাকে ধুনীয়াকে খাই আছে গোটেইকেইটা মেংগো ঠাণ্ডা চাই থাকো আৰু দেখাই দিম। তো গাইছ আমি এতিয়া যাই আছো কাম কৰি খিনি বহুত ভাগৰ লাগি গ'ল। আংকটাং তো গান এটা গাই দিয়া দা জুবিন গানৰ বঢ়িয়া একদম বঢ়িয়া বাপ রে বাপ কি বঢ়িয়া
যাই আছো আমি আহি পাইছো এই ডাঙৰীয়া তো ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই থাকক